40টা ক'ৰবাত 280টা তেনেকুৱা কৰি বুথ আছে আৰু এই বুথবিলাকত আমি কিছুমান ইনচাৰ্জ দিয়া আছিলে আগতে আৰু এতিয়া এইটো ৰিভিউ কৰি পেলাই নতুনকৈ আমি কিছুমান পলিচি লৈছোঁ কাৰণ 15টা সমষ্টিতে আমাৰ যেটো সাৰ্ভে হৈ গ'ল তাত পাব্লিকে বিচাৰিছে যে 15টা সমষ্টিতে UPPL নিৰ্বাচন খেলিব লাগে আৰু সেই কাৰণে আজি আমি বাক্সা আৰু মানাস দুটা সমষ্টিৰ যিসকল আমাৰ নেতা আছে এই নেতাসকলৰ লগত এটা মিটিং লোৱা হৈছে অলপ পিছত আমি এই কথাবিলাক শ্বেয়াৰ কৰিম আৰু এতিয়ালৈকে আমি তামুলপুৰ গৰেশ্বৰ ভেৰগাঁও টংলা আৰু অহাকালি মাজবাট আৰু ওদালগুৰি সব মিটিং ৰেডি হৈ গ'ল আধা কৰা হৈ গ'ল আধা বাকি আছে গতিকে আজি ইয়াৰে মিটিংটো আমাৰ ইয়াত লোৱা হৈছে গোটেই অসমত মুঠ কিমানটা প্ৰাৰ্থিত্ব এতিয়ালৈকে আমি ইয়াত 15টা আৰু বাহিৰত 6টা 21টা সিটত ৰেডি কৰি আছোঁ আৰু বাহিৰত যেটো 6টা সিটত ৰেডি হৈ আছে তাত আমাৰ দল গঠন কৰা আৰু বাহিৰত যেটো VCDC নাই পঞ্চায়ত লেভেলত আমাৰ দল গঠন কৰা এইবিলাক কাম চলি আছে আৰু প্ৰাৰ্থিত্ববিলাক আমি অলৰেডি শৰ্ট লিষ্ট কৰিছোঁ দুজন সব সমষ্টিতে আৰু এটো অতি শীঘ্ৰে আমাৰ এটা কৰ্ণধাৰ কমিটি বহি পেলাই আমাৰ প্ৰাৰ্থীবিলাক আমি ঠিক কৰিম চাওক প্ৰত্যেকটো নিৰ্বাচনত মিত্ৰতা লাগে বুলি কথা নাই UPPL যেহেতু নিজে এটা শক্তিশালী দল তো সেই কাৰণে যোৱা নিৰ্বাচনত কিবা এটা পলিটিক্যাল আপছ এণ্ড ডাউন বিলাক হয় কিবা এটা পৰিৱেশ আছিলে এটো আমি মানি লৈছোঁ কিন্তু এই নিৰ্বাচনত বড়োলেণ্ডবাসী ৰাইজে বিশেষকৈ UPPLক ৰিটাৰ্ণ হোৱাটো বিচাৰিছে আৰু এতিয়ালৈকে BTC অঞ্চলৰ শান্তি সম্প্ৰীতি সমন্বয় নিৰাপত্তা উন্নয়ন এই গোটেই কথাবিলাক যোৱা 5টা বছৰত আমাৰ EM MCLে আমাৰ চৰকাৰত থকা লোকসকলে যেনেকৈ আন্তৰিকতাৰে লৈছিলে বাকি সকলে তেনেকা ল'ব নোৱাৰে এই কথাটো বুজি পাইছে গতিকে বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আৰু অসমত 140টা জনগোষ্ঠী এই জনগোষ্ঠীবিলাকৰ আটাইত সৰ্বাংগীন উন্নয়ন বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে UPPL দলে কাম কৰি যাব আমি আলোচনা কৰি আছোঁ আজিৰ পৰা বিধানসভা আৰম্ভ হৈছে গতিকে 20 তাৰিখলৈকে বিধানসভা চলিব এইখিনি সময়ত আমাৰ আলোচনা কন্টিনিউ হ'ব আজিও আমি গুৱাহাটীত আমাৰ বিধায়কসকলৰ লগত আমি সবে মিলি পেলাই আলোচনা কৰিম বিভিন্ন দলৰ লগত আলোচনা চলি আছে গতিকে অতি শীঘ্ৰে আমি এটো এটা সমাধানৰ ফালে লৈ যাম কি হ'ব টিচিত কাৰ ভাল হ'ব বিশেষকৈ BPFৰ ভাল হ'ব নে UPPLৰ ভাল হ'ব নাই আমাৰে ভাল হ'ব ৰাইজে সবে কৈছে যে যোৱা 2025ত কিছুমান ভুল হৈ গ'ল যি ভুলবিলাক কিছুমান ধৰিবলৈ পাৰিছে কিছুমান কথা ধৰিবলৈ পৰা নাই তো এতিয়া ৰাইজে সব ক্লিয়াৰ যে বড়োলেণ্ডত আমাৰ চৰকাৰ যোৱাৰ পিছত যেটো হিংসাৰ পৰিৱেশ মদ ভাং জুৱা বিভিন্ন পৰিৱেশবিলাক আহিল আৰু 5টা বছৰ সবে খুব সুৰক্ষিত শান্তি সম্প্ৰীতি ভাল পৰিৱেশ সবে অনুভৱ কৰিছিলে তো সেই কাৰণে এতিয়া সব কথা ক্লিয়াৰ হৈ গৈছে যে এইবাৰ 15টা সমষ্টিৰ ভিতৰত ম্যাক্সিমাম সমষ্টি UPPLৰ খাতাতে আহিব এটো ক্লিয়াৰ এতিয়াই কোৱাটো দিগদাৰ হ'ব কিন্তু তেখেতসকলে তলতে থাকিব কথা নাই চৰকাৰৰ লগত থাকিব পাৰে সব নিৰ্বাচনে বেলেগ কাউন্সিল নিৰ্বাচন বেলেগ এছেম্বলি বেলেগ